এই বন্ধুসকল বলক আজি সোণাই নদী পাৰত মুখত তামোল সোঙাই লাল হৈ গৈ আছে বলক সোণাই নদী পাৰত বাৰু নদী পাৰত যাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম নদীখন কেনেকুৱা লাগে ক'ব এয়া ইতিমধ্যে সোণাই নদীৰ ওপৰত চাওক সোণাই নদী দলঙৰ ওপৰত চাওক নৈখন কেনেকুৱা লাগিছে ৰঙা বেলি চাওক ইফালে চাওক নৈখন কেনেকুৱা লাগিছে এয়া চাওক সোণাই নৈৰ ইপাৰে সিপাৰে দুই পাৰে কেনেকুৱা লাগে জনাব চাওক নৈখন সৰু হ'লেও কিন্তু শুৱনি ভয়ানক বুলি নকওঁ বাৰু ভাল লাগে কিবা এটা এখন ভয়ানক নহ'লেও সুন্দৰ হ'লেও কিন্তু ই মাজে মাজে ৰং সলাই থাকে কাৰণ মানুহে প্ৰকৃতিক বৰকৈ অন্যায় কৰিছে ন সেইকাৰণে প্ৰকৃতিয়েও কেতিয়াবা মানুহক অন্যায় কৰে নকৰাও নহয় বাৰু বৰকৈ ইয়াত নৈ কাষৰ মানুহবোৰে গম পায় নৈৰ কথা ভালকৈ আৰু নৈৰ বুকুতে ভৰসা কৰি জীৱন কটোৱা মানুহবোৰৰ কথা জানে কিছুমান মানুহে খাটি খোৱা মানুহবোৰে জানে বাৰু বুজি পায় বাৰুকৈ সকলোৱে হয়তো নুবুজিব পাৰে কিন্তু কি ক'ম আৰু সেনেকুৱাই জীৱন মানুহৰ সেয়াই জীৱন সংঘৰ্ষৰ মাজতে জীয়াই থাকিব লাগিব নে কি কয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আমিও সাধাৰণ মানুহ বুজি পাওঁ ন সাধাৰণভাৱে জীয়াই থকা মানুহ সাধাৰণ মানুহ কাম কৰি খোৱা মানুহ যেতিয়া আজি কাম বন নাছিল কাৰণে বোলে এবাৰ নৈখনকে চাই আহোঁগৈ আজৰি সময়ত আহিলোঁ বন্ধুৰ লগতে এয়া মোৰ বন্ধু বাৰু আকৌ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম তেতিয়ালৈকে জয় আই অসম ওম নমঃ শিৱায় বৰশী মাৰি আছে ইহঁতে সোণাই পাৰ পৰা আহি থাকোঁতে লগ পালোঁ লগৰটোক শুভন বুলি কয় এই চাওক এইটো কিয়া এই পাপুৱে বৰশী মাৰি আছে আৰু বৰশীটো কি বনাইছে বোলে কি চিষ্টেম ফল্ডিং চিষ্টেম বনাইছে কি বৰশীটো জইন দিয়া চাওক এই মাজতে জইন দিওঁ এইটো জইনটো ধৰিব পাৰিব খুলিব পাৰে সেইটো ৰ'ব কথা এটা ক'ব পাহৰিলোঁ নহয় লাইক কমেণ্ট কৰিব ক'লোঁ কিন্তু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ক'ব পাহৰি গ'লোঁ ছাবস্ক্ৰাইবটো কৰি দিব হা নিজৰ বুলি